নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই টেঙা মৰা গুটিখিনি যে উলিয়াই লৈছোঁ দেখিছে নহয়। আজি মই মাছৰ লগত বনাবলৈ লৈছোঁ। এওঁ বজাৰৰ পৰা আনিছিলে, তাৰে মই অলপমান ভাল ভাল চাই বাছি লৈছোঁ, সৰু সৰু চাই। তাৰপাছত এইখিনি মই মাছখিনি এনেকৈ বাছি ল'লোঁ। এইবোৰ মাছৰ যিটো বাকলিবোৰ গুচাবলৈ অলপ দিগদাৰ হয়, তো মই পেটু কাঢ়ি ল'লোঁ, বাকলিখিনি তেনেকৈ অলপ থাকিব দিলোঁ। আৰু এই ডাঙৰ মাছ দুপিচ আছিলে দেহাৰ কাৰণে। তাৰপাছত মই এনেকৈ মাছখিনি তেল অকণমান দি পিঁয়াজ অকণমান দি ভাজি ল'লোঁ। মই একো ইয়াত মছলা ব্যৱহাৰ নাই কৰা। ইয়াত কালাৰটো যে দেখিছে, এই ৰঙা ৰঙা কালাৰটো, এইটো আপোনাৰ টেঙা মৰা গুটিৰ পৰাই ওলাইছে। টেঙা মৰা গুটিখিনি যিহেতু ৰঙা হয় বাকলিবোৰ, ইয়াৰ পৰাই ওলাইছে। আৰু মাছখিনি মই এনেকৈ বইল হিচাপতে ডাইৰেক্ট দি দিছোঁ, মই ফ্ৰাই কৰি লোৱা নাই। ফ্ৰাই কৰিলে যিহেতু ভাল নালাগিব খাই। তাৰপাছত আৰু এই 4জনীমান থৈ লৈছিলোঁ এনেকৈ ফ্ৰাই কৰি খাম বুলি। তাৰ অলপমান টাইটকৈ ফ্ৰাই কৰি ল'লে যিটো খাই ভাল লাগে। তাৰপৰা এই 4জনী মানুহো যিহেতু বেছি নহয়, এই 4জনীয়ে থৈ ল'লোঁ আৰু ফ্ৰাই কৰি খাবৰ কাৰণে। আমি 3টাহে মানুহ। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। বাই বাই। যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিব দেই।